আপোনাকো কয় নেকি যে আপুনি একো কামৰ নহয়? আপুনি কেৱল মোবাইলটো টিপি সময় নষ্ট কৰে? আপুনি এজন নালায়ক এইটো শব্দ চাগে আপুনি বহুবাৰ শুনিছে। কিন্তু আজি এটা কথা মনত ৰাখিব, পৃথিৱীৰ ইতিহাসত যিবোৰ মানুহে কিবা ডাঙৰ কাম কৰিছে, তেওঁলোককো এদিন নালায়ক বুলিয়ে কোৱা হৈছিল। আজিৰ পৰা 10 দিনৰ এটা বিশেষ যাত্ৰা আৰম্ভ হৈছে, য'ত মই প্ৰমাণ কৰি দিম যে আমাৰ হাতত থকা এই মোবাইলটোৱে কেনেকৈ আমাক নহয়, গোটেই পৃথিৱীখনক নিয়ন্ত্ৰণ কৰিব পাৰে। আপুনি সাজু আছেনে? চকু মেলি চাওক, পৃথিৱীখন এতিয়া পুৰণি নিয়মেৰে নচলে। যিসকলে ভাবে যে স্কুল কলেজৰ ডিগ্ৰীয়েই সফল হোৱাৰ একমাত্ৰ উপায়, তেওঁলোকে আচলতে ভৱিষ্যতটো দেখা পোৱা নাই। যদি আপুনি আজি এই জেনজি কোডটো বুজি নাপায়, তেন্তে আপুনি এতিয়াই নহয়, আগন্তুক 20 বছৰৰ বাবে আপুনি পিছ পৰি ৰ'ব। ইয়াত আপোনাক মই কোনো এপ বা চুটি ৰাস্তাৰ কথা ক'বলৈ অহা নাই। মই ক'বলৈ আহিছোঁ সেই পাৱাৰটোৰ কথা যিটো আমাৰ ডিএনএত আছে। জেনজি কি? ই কেৱল এটা জন্মৰ তাৰিখ নহয়, ই এটা বিপ্লৱ। আমি সেইটো প্ৰজন্ম যিয়ে গুগলতকৈ আগত নিজৰ মগজু ব্যৱহাৰ কৰিব পাৰোঁ। আমি ডাঙৰ ডাঙৰ ব্যৱসায়ী বা চাকৰিয়াল নহয়, ডিজিটেল ক্ৰিয়েটৰ্ছ বা গেম চেঞ্জাৰ্ছ ইত্যাদি। আমাৰ আচল পৰিচয় আমাৰ স্ক্ৰীণত নহয়, আমাৰ আইডিয়াবোৰত আছে। যিটো কাম আমাৰ আগৰ প্ৰজন্মই 10 বছৰ লগাইছিল, সেইটো কাম আজি আমি 10 মিনিটত কৰিব পাৰোঁ। এয়াই হ'ল আমাৰ শক্তি। ঘৰৰ মানুহে আমাক বুজি নাপায় কাৰণ তেওঁলোকে সপোন দেখে চৰকাৰী চাকৰিৰ। আৰু আমি সপোন দেখোঁ পৃথিৱীখন সলনি কৰাৰ। আমি নালায়ক নহয়, আমি কেৱল অলপ বেলেগতকৈও বেলেগ। আৰু এই 10টা ভিডিঅ'ৰ ছিৰিজটোত মই সেইসকল ডাঙৰ মানুহৰ উদাহৰণ দিম, যিসকলে আমাৰ দৰে পৰিস্থিতিৰ পৰা ওলাই গৈ আজি দেশক নেতৃত্ব দিছে। এই ছিৰিজটোৰ পিছত কোনেও আপোনাক আৰু নালায়ক বুলি ক'বলৈ সাহস নকৰিব। মনত ৰাখিব, এয়া কেৱল আৰম্ভণিহে। কাইলৈৰ ভিডিঅ'ত ক'ম মই সেই হিডেন স্কিলটোৰ বিষয়ে, যিটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ প্ৰথমটো সফলতা লাভ কৰিব পাৰিব। যদি আপুনি সেইটো মিছ কৰে, তেন্তে আপুনি নিজৰ লগতে অন্যায় কৰিব। দেখা যাওক কাইলৈ একেই তেজ আৰু একেই যুঁজৰ সৈতে।